কবিতাৰ শিৰোনাম প্ৰথম জাক বৰষুণ। কথা উপাসনাচৰণীয়া, আবৃত্তি প্ৰাণজিৎ দাস। মনত আছেনে তোমাৰ সেই বৰষুণ জাকৰ কথা? যি জাক বৰষুণ আছিল আমাৰ প্ৰেমৰ সাক্ষী, যি জাক বৰষুণে জীপাল কৰি তুলিছিল মোৰ নিষ্ঠুৰ সন্ধিয়াকে আৰু মোক দিছিল এক নতুন জীৱনৰ ঠিকনা। তুমিতো জানাই মই হলো ঠিকনাবিহীন আৰু বিষণ্ণতা মোৰ জীৱনৰ শিৰোনামা। পাৰিবা জানো তুমি কুমলীয়া প্ৰেমক কলিতে মোহাৰি যাব দিবলৈ? পাৰিবা জানো মোৰ মনৰ আশাবোৰ আধৰুৱা কৰিবলৈ? অতীত হৈ সোঁৱৰণি নিদিবা মোক, ফিৰিঙতি হৈ জ্বলাই নেপেলাবা মোক। তোমাৰ দুচকুৰ চঞ্চলতাৰ মাজত যি আনি দিবা মোক জীৱনৰ প্ৰথম বৰষুণ জাকেৰে আকৌ এবাৰ তিয়াই পেলোৱা মোক। ধন্যবাদ।